নমস্কাৰ বন্ধুসকল, আজি আপোনালোকে আকৌ এটা পুনৰ নতুন ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো হ'ব আপোনালোকৰ উইন এনাৰ্জিৰ ওপৰত ভিত্তি কৰি কেনেকৈ এটা ঘৰৰ মডেল, তাত ৰাস্তা থাকিব, চুইমিং পুল থাকিব, ঘৰৰ ভিতৰত লাইট থাকিব, সকলো আমি এটা সৰু মডেল আকাৰত বনাম। আহক ভিডিঅ'টো চাই আপোনালোকে আজি নিশ্চয় ভাল হ'ব আৰু আপোনালোকক শিকায়ো যাম আমি কেনেকৈ ঘৰটো বনাইছোঁ। আহক ভিডিঅ'টো শেষলৈকে চাওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি মানে কি ধৰণৰ আপোনাক কি বস্তু লাগিব বনাবলৈ, আমি মানে ভিডিঅ'টো দীঘল হ'ব বুলি অলপ আমি বস্তু কাটি মেলি আৰু কিছুমান বস্তু সামগ্ৰী আমি যোগাৰ কৰি থৈছিলোঁ। তাকে আমাৰ ৰূপান্তৰ বস্তুকেইটা আনিবলৈ অনুৰোধ জনাওঁ। লৈ আহে যোৱা। আমাৰ ৰূপান্তৰ এতিয়া বস্তুকেইটা আনিবলৈ গৈছে। এইখিনি আৰু মোৰ লগত ইঞ্জিনিয়াৰ সহায় কৰিব। মেইন আইডিয়াটো ৰূপান্তৰে বনাই সহায় কৰিব। আৰু এতিয়া আমি এইখিনি বস্তু আমি কাটি মেলি কালি থৈ দিছিলোঁ। এইখিনি বস্তু এইখিনিৰ পৰাই আমি মানে এইখিনি পাৰ্টছবিলাক আমি যি ঘৰ চৰৰ পাৰ্টছবিলাক কাটি মেলি থৈছোঁ, কেনেকৈ কাটিছিলোঁ আপোনালোকক দেখুৱাম। ধৰক আপোনালোকৰ এইটো এতিয়া এইটো কি হ'ব আমাৰ? এইটো মানে তলৰ বেছটো। এইটো বেছটো তেনেকৈ ইয়াতে আমি ঘৰ চৰ আৰু ৰাখিম। তেনেকৈ ঘৰৰ এইবোৰ আপোনালোকে নিজে কাটি ল'ব পাৰিব। এনেকৈ ঘৰৰ ষ্টাইল এনেকৈ ডাঠ কাগজত আমি কাটি লৈছিলোঁ ঘৰৰ। এইবোৰ ঘৰৰ যেনেকৈ ছাইডৰবিলাক আৰু ঘৰৰ হেৰিটো আমি কেনেকৈ বহাই দিওঁ চব দেখুৱাই দিওঁ আপোনালোকক। ঠিক তেনেদৰে আপোনালোকক চুইমিং পুলৰ কাৰণে আমি যেনেকৈ এইটো এনেকৈ বনাই দিছোঁ এটা। আহক তেতিয়াহ'লে বস্তুখিনি আমি এতিয়া এফালৰ পৰা কামখিনি কৰিবলৈ আৰম্ভ কৰোঁ। আৰু আমাৰ কিছুমান মেকানিকেল বস্তু দৰকাৰ হ'ব, সেই বস্তুখিনি আপোনালোকক দেখুৱাই যাম। আহক তেতিয়াহ'লে এতিয়া প্ৰথমতে আমি কি বনাই ল'ম? এতিয়া ঘৰটো ফিক্স কৰি ল'ম। ঘৰৰ কি বস্তু আছিলে আমাৰ? ঘৰৰ এয়া সন্মুখৰটো, তাৰপিছত পিছফালৰ ৱালছকেইখন আৰু টিংকেইটা লগাই দিম আমি এনেকৈ। আৰু ছাইডৰ ৱালকেইখন টিংকেইটা লগাই দিম ন ঘৰৰ। আৰু এইটো হটগ্লুটো দৰকাৰ হ'ব তাৰ কাৰণে ন? আৰু বেলেগ কিবা দৰকাৰ হ'ব নেকি? বেলেগ তাৰপিছত পিছতকৈ লাইট লগাই দিম ইয়াত। লাইট লগাব ন? ঠিকে আছে। তাৰপৰা এই যে পেঞ্চিলেৰ এইকেইটা কাটিব লাগিব আমি এতিয়া ন, দৰ্জা খিৰিকীৰ কাৰণে। দৰ্জা খিৰিকীকেইটা কাটিব লাগিব। দৰ্জা খিৰিকীটা দেখুৱাই দিয়া এবাৰ। এই দৰ্জা খিৰিকীটা কাটিব লাগিব, তাৰপৰা আমি লগাম ন? ঠিকে আছে। এতিয়া আপোনালোকে দেখিবলৈ পাইছে বৰ্তমান আমাৰ ঘৰটো হৈ গৈছে। এতিয়া আমি কি আঁকিম? ছাইডৰ উইণ্ডমিলটো বনাম ন? এতিয়া ছাইডৰ উইণ্ডমিলটো বনাম। উইণ্ডমিলৰ কাৰণে কি বস্তু লাগিব? চাৰিডাল এনেকৈ লৈছোঁ উইণ্ডমিলটো এনেকৈ বনাবলৈ। তাৰপিছত ফেনখন এতিয়া ইয়াত আঁকি পিনি ইয়াত ধুনীয়াকৈ লগাই দিব লাগিব। তাৰপিছত মটৰটো লগাব লাগিব। এতিয়া দেখিবলৈ পাইছে আমাৰ উইণ্ডমিলটো বনাই হৈছে আৰু আমাৰ উইণ্ডমিলৰ ফেনখন তৈয়াৰ হৈছেগৈ। ফেনখন এতিয়া লগাই দিবা ইয়াত ন? এইটো ডাবল চিকি টাইপ ইউজ কৰি আমি পিছফালে লগাই দিম। আমি মটৰ কানেকশ্যন দিলোঁ।
এয়া অলপ আমাৰ চলাই দেখুৱাই দিয়ে অলপ অঁ আধাটো কাম আমাৰ হৈছেগৈ এতিয়া বৰ্তমান ইয়াত দেখিছে পূৰা ঘূৰি আছে আমাৰ উইণ্ডমিল এতিয়া আপোনালোকে দেখিছে আমাৰ ঘৰটো হৈছে এতিয়া বৰ্তমান আমি ৱায়াৰিংখিনি কৰিলোঁ কানেকশ্যনখিনি তাৰপৰা আমাৰ উইণ্ডমিলৰ লগত কানেক্ট কৰিছোঁ আমি আমাৰ এতিয়া উইণ্ডমিলটো বনাই হ'ল আৰু এইটো চুইমিং পুল দেখিছে চুইমিং পুলটো তাকো প্লাষ্টাৰ কৰি হ'ল আমাৰ ঘৰটো বনাই হ'ল এতিয়া লাষ্টৰ ডেক'ৰেশ্যনখিনি আছে সেইখিনি কেনেকৈ হয় আমি চাওঁ হওক নমস্কাৰ এতিয়া আমাৰ গোটেই ঘৰৰ মডেলটো বনাই হৈ গ'ল আহক এতিয়া আমি চাওঁ কি ইয়াত আমি মডিফাই কৰিলোঁ কি কেনেধৰণে বনালোঁ আৰু গোটেই কথাখিনি আপোনালোকে এতিয়া দেখুৱাম আহক আমি গাড়ীখন বা আমাৰ যিখিনি গছ গছনি আৰু ঘৰ দুৱাৰ যি মডেলটো আছে দেখিবলৈ পাইছে আমাৰ গোটেই মডেলটো এইটো আমাৰ উইণ্ডমিলটো আৰু আমাৰ এইটো চুইমিং পুল ইয়াত নাও চলিব পাৰিব এইটো ছাইডত দেখিবলৈ পাইছে আপোনালোকে এখন গাড়ী গছ আৰু ভাৰতৰ ফ্লেগো আমি লগাই দিছোঁ এজন ব্যক্তি তাত আৰু আমাৰ এইটো পাৱাৰ ছাপ্লাই ছাইডত আৰু ইয়াত আপোনালোকে যেতিয়াই বিচাৰে তেতিয়াই আপোনাৰ লাইট জ্বলাব পাৰিব আৰু আপোনালোকৰ এই উইণ্ডমিলৰ সহায়তে লাইটটো জ্বলিব তেতিয়া ৰূপান্তৰক আমাৰ উইণ্ডমিলখন চলাই কাৰেণ্ট প্ৰডিউচ কৰিবলৈ অনুৰোধ জনোৱা হ'ল উইণ্ডমিলটো ষ্টাৰ্ট কৰি দিয়া পূৰা আমাৰ উইণ্ডমিল চলি আছে এতিয়া আমাৰ ঘৰৰ ভিতৰত এইয়া কানেকশ্যন আহি গ'ল সুন্দৰ কানেকশ্যন প্ৰস্তুত হৈছে এয়া দেখিছে লাইটটো অফ কৰি দিয়া এয়া দেখিব পাৰিছে কেনে ধুনীয়া আমি মডেল বনাই উলিয়ালোঁ আপোনাৰ উইণ্ডমিল চলি আছে আৰু ভিতৰত ঘৰৰ ভিতৰত লাইট জ্বলি আছেতো লাইটটো জ্বলাই দিয়ে এয়া চাওক উইণ্ডমিল পূৰা ঘূৰি আছে আমাৰ চুইমিং পুলত খালি এতিয়া বৰ্তমান মাছ পানী অনাই এই গাড়ী ইণ্ডিয়ান ফ্লেগ ৰাস্তাত গাড়ী গৈ আছে আমাৰ ইয়াত দেখিব পাৰে পাৱাৰ ছাপ্লাই বা পাৱাৰ পাই আছে ঘৰৰ ভিতৰত লাইট জ্বলিছে ড্ৰেগন আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে জনাব আৰু আমি বনাওঁতে যথেষ্টখিনি কষ্ট হ'ল সেইকাৰণে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি এনেকুৱা ধৰণৰ আৰু ভিডিঅ' বনাব লাগে তেনেহ'লে কমেণ্ট বক্সত আমাক কমেণ্ট কৰিব আৰু নতুন নতুন ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো লাইক শ্বেয়াৰ আৰু এইখিনি কথাৰ মাজে আজি ব্লগটোৰ পৰা আমি বিদায় লৈছোঁ আৰু পুনৰ লাইকটো অফ কৰি ইয়াৰ দৃশ্যৰে আমি আজি আমাৰ ভিডিঅ'টো সমাপ্ত কৰিম